এয়া চাওক দেখাই দি আছোঁ পূৰা বৰষুণো পৰি আছে ভিডিঅ' নকৰোঁ দে অলপ মানে প্ৰথমতে গাড়ীত বহি লওঁ সকলোৱে গৈছে কামত আৰু মই অকলে আছোঁ ৰুমত আৰু এতিয়া গা পা ধুই যাবলৈ ওলালোঁ মই মীৰানগৰ ক'ত আছে এই মীৰানগৰ ঠাইখন আহকচোন বন্ধুসকল সকলোৱে চাওঁ নে তো দেৰি নকৰি ৰুমৰ পৰা ওলাই যাওঁ মানে মোৰো অলপ কাম আছে নেকি তো আপোনালোকে ভিডিঅ'টো চাই থাকিব মই এতিয়া ৰুমৰ পৰা ওলাই যাওঁ বাহিৰত বৰষুণো মানে দি আছে অলপ অলপ আজি এই দুৱাৰখন মানে বন্ধ কৰিব লাগিব ৰুমত কোনোৱে নাই ন প্ৰথমতে বন্ধ কৰি লওঁ দুৱাৰখন এইফালে হৈ গ'ল আৰু তালা মৰা বাছ একদম ৰেডি ৰুমৰ পৰা মানে ওলাই আহিলোঁ ঠিকে কিন্তু এইফালে বৰষুণ পৰি আছে এটোপাল দুটোপাল গাঁত মানে ভয় লাগে মোবাইলটো তিতি যায় নেকি কি হয় দিনটো মানে একদম বেয়া কৰিছে ওলালোঁ ঠিকে কিন্তু ৰাস্তাবিলাকো ভাল নহয় অলপ দূৰ গ'লে মানে ভাল ৰাস্তা পাম আৰু গাড়ীত উঠিবলৈ পাম তো চাই থাকিব ভিডিঅ'টো মই এতিয়া মানে গৈ আছোঁ মীৰানগৰলৈ পুৱাই পুৱাই গা পা ধুই ওলালোঁ এয়া দিনটো মানে কিন্তু বেয়া কৰিছে এইফালে চাওক যিটো মানে নতুন ৰ'দৰ কথা কৈছোঁ এইটো মানে প্ৰায় হৈ গ'ল আৰু এইবিলাক পূৰা একদম বোকা মানে ৰ'দ দিলে একদম ভাল হ'ব আৰু এই বোকাবিলাক নহা হৈ যাব এয়া চাওক মই ভিডিঅ' কৰি কৰি গৈ আছোঁ কিন্তু বৰষুণ দি আছে কিন্তু মোবাইলটো তিতি আছে এয়া বাপৰে কেনেকুৱা জাগা এইবিলাক পূৰা একদম বোকা এইফালে চাওক খোজকাঢ়িব নোৱাৰা অৱস্থা হৈ গৈছে অলপ দূৰ গ'লে সৌফালে পাই যাম এতিয়া অটো ৰিক্সা আছে তো চাব ভিডিঅ'টো মই গৈ আছোঁ মানে বৰষুণ আহিলে আৰু অলপ অলপ মানে তিতি আছোঁ আৰু মোৰ সেই পিছফালে আছে কোম্পানীবিলাক এইবিলাক কিবা কোম্পানী আমাৰ কোম্পানীটো নহয় আৰু আমাৰ কোম্পানী পূৰা বহুত দূৰ এয়া চাওক দেখাই দি আছোঁ পূৰা বৰষুণো পৰি আছে ভিডিঅ' নকৰোঁ দে অলপ মানে প্ৰথমতে গাড়ীত বহি লওঁ তাৰপিছত গৈ ভিডিঅ' কৰোঁ মানে বৰষুণ দি আছে আৰু এনেকৈ মই অকলে অটো ৰিক্সাত বহি ল'লোঁ যাবলৈ ওলালোঁ মীৰানগৰলৈ কোনোৱে নাই আজি বৰষুণৰ বতৰ অকলে বহি ল'লোঁ আৰু ৰাস্তাৰ কাষতে আছে এইখন কোম্পানীৰ গেট ইউ পি এল লিমিটেড এয়া চ' ফ্ৰেণ্ডছ মই ফাইনেলি আহি পালোঁ মীৰানগৰত আৰু মীৰানগৰত কিয় আহিছোঁ সকলোবোৰ কথা আপোনালোকক কৈ আছোঁ চ' আগলৈ গৈ থাকোঁ নেকি তাৰমানে মীৰানগৰত অহা উদ্দেশ্য এটাই হ'ল মানে ডক্টৰৰ তাত বহুত দিনৰ পৰা মানে প্ৰব্লেম চলি আছে ডক্টৰৰ তাত তো মানে অহা যোৱা কৰি আছোঁ তো আজি মানে শেষ তো কি হয় সকলোবোৰ কৈ আছোঁ আৰু এইখন হ'ল মীৰানগৰখন এয়া চাওক না বৰষুণৰ বতৰ ন একদম অৱস্থা মানে একদম নমুনা হৈ গৈছে আৰু এয়া চাওক মীৰানগৰ মানে সেইটো এনেকুৱা জেগা সকলো ধৰণৰ মানুহ থাকে ইয়াত ৱাৰ্কাৰ কলনীৰ নিচিনা এনেকুৱা টাইপৰ চ' ফ্ৰেণ্ডছ মীৰানগৰৰ পৰা আহি পালোঁ চ' কি হৈছে হোৱা নাই আপোনালোকক ৰুমত গৈ সকলোবোৰ কৈ আছোঁ যে বৰষুণো মানে আহিব লাগিছে সৌফালে অলপ ভাগত আমাৰ ৰুম আছে সঁচাকৈ ৰুমত আহি পালোঁ এতিয়া মই আৰু লৈ আহিলোঁ মানে এয়া এইটো হ'ল এটা পাউডাৰ এয়া দেখিছে এইটো পাউডাৰ লৈ আহিলোঁ আৰু এইখন চাবোন হয় এইখন 150 টকা দাম হয় এইখন আৰু এইটো এতিয়া মলম মানে গাত লগোৱা এইবিলাক মানে স্কিনৰ প্ৰব্লেম হৈছে ন তো সেইকাৰণে লৈ আহিলোঁ মানে আজিৰ পৰা আৰু নাযাওঁ আৰু মানে ডক্টৰে কৈছে সকলোবোৰ খাবলৈ কৈছে আৰু এইফালে লগতে এখন হাফ পেণ্টকো লৈ আহিলোঁ মানে পিন্ধিব লাগে ৰুমত ন এয়া এইখনো লৈ আহিলোঁ অলপ মানে টাইট হয় এক্সেল যদিও আছে নাম্বাৰটো লেখা এক্সেল কিন্তু টাইট হয় এয়া চাওক ইমান টাইট আৰু মানুহে পিন্ধে নেকি কচোন পিন্ধিব লাগিব ৰুমত এনেকৈ কি কৰিব আৰু উপায় নাই আনিছোঁ যেতিয়া বহুত দূৰৰ পৰা কিমান দিন আৰু মাছ মাংস নোখোৱাকৈ থাকিম তো বহুত দিনৰ পৰা মানে বইল চব্জি আৰু কিবা কিবি মানে খাই আছোঁ কিন্তু মানে সকলোবোৰ বস্তু এৰি দিছোঁ মাছ মাংস কণী চণী সকলোবোৰ এৰি দিছোঁ খালি 2-3টা মানে চব্জি এনেই খাই আছোঁ বহুত দিন হ'ল চ' ডক্টৰে মানে কৈছে যে আজিৰ পৰা সকলোবোৰ খাব পাৰিব তো সেইকাৰণে মানে আজিৰ পৰা ডক্টৰৰ তাত নাযাওঁ অলপ ঔষধ লৈ আহিলোঁ আৰু মানে একোৱেই নাই
চ' সেইকাৰণে গৈছোঁ আজিৰ পৰা আৰু ফ্ৰী সকলোবোৰ খোৱা যাব মানে টেনশ্যন ফ্ৰী মানে খাওঁ মানে কৰি আছে তো কি হয় সেইকাৰণে মিৰানগৰত মানে যোৱা উদ্দেশ্য ফ্ৰেণ্ডছ তো আপোনালোকে আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব মানে এয়া অলপ ৰ'দ ওলাইছে মানে পানীও আহে ক'বই নোৱাৰোঁ গুজৰাটৰ কেনেকুৱা মানে হেৰি বতৰ আৰু তো ঠিক আছে তো মই এতিয়া ৰুমত যাওঁ ৰুমৰ পৰাতো আহিলোঁ কিন্তু মানুহখিনি আমাৰ ৰুমৰ অহা নাই এতিয়াও ৰুমত যোৱা ভাগৰ লাগিছে মানে ভোকো লাগিছে আজিৰ পৰাতো খাব লাগিব আৰু উপায় নাই নেকি কেনেকুৱা লাগিব তো ঠিক আছে চ' অনুৰোধ কৰিছোঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আগলৈ নতুন ভিডিঅ' পাই থাকিব বাই বাই হেপিনেছ ডে Subscribe now and press the bell icon. Never miss an update.